ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আহিছে এটা বিশেষ ভাল খবৰ কিয়নো ৰাজ্য চৰকাৰে আপোনাক দিব প্ৰত্যেক মাহে মাহে 10,000 টকা যেতিয়ালৈকে আপুনি কোনো ধৰণৰ কৰ্মসংস্থাপন চৰকাৰী চাকৰি নাপায় তেতিয়ালৈকে চৰকাৰে আপোনাক দিব প্ৰত্যেক মাহে 10,000 টকা কেনেকৈ আবেদন কৰিব এই টকাৰ বাবে কোনে কোনে লাভ কৰিব এই টকা আৰু বয়সৰ সীমা কোৱালিফিকেশ্যন কি ক'ত কেনেকৈ আবেদন কৰিব লাগিব আবেদনৰ অন্তিম তাৰিখ কি এই গোটেইখিনি তথ্য এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাব তেতিয়াহ'লে আপুনি গম পাব কেনেকৈ ক'ত কি এনেকৈ আবেদন কৰিব লাগিব আৰু প্ৰত্যেকটো জনাম এইটো ভিডিঅ'টো শেষলৈ স্কিপ নকৰি শেষলৈ চাব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো অতি সোনকালে গম পায় বন্ধু আপোনাৰ যদি বয়স 16 পৰা 16 বয়স পাৰ হৈছে তেতিয়া আপুনি লাভ কৰিব এই টকা আপুনি যদি শিক্ষিত নিবনুৱা হয় তেতিয়াহ'লে লাভ কৰিব আপুনি এই টকা আপোনাক চৰকাৰে দিব প্ৰত্যেক মাহে মাহে 500 টকা লগতে 10,000 টকা এই টকা আপুনি E-Sharm কাৰ্ডৰ জৰিয়তে লাভ কৰিব যদি আপুনি E-Sharm কাৰ্ডৰ বাবে আপুনি এপ্লাই কৰিছিল বা E-Sharm কাৰ্ড বনাইছিল তেতিয়া আপুনি লাভ কৰিব এই টকা আপুনি যদি সৰু ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে আপুনি লাভ কৰিব এই টকা ৰিক্সা চালক নাপিত সকলোৱে যদি আপুনি শিক্ষা চালক যিকোনো ধৰণৰ কৰ্মসংস্থাপন কৰি আছে বা আপুনি নিবনুৱা আছে তেতিয়া এইজন আপুনি লাভ কৰিব এইজন লাভ কৰাৰ বাবে মই আপোনাক ডেছক্ৰিপশ্যনত এটা লিংক দি দিম তেতিয়া আপুনি E-Sharm কাৰ্ডৰ জৰিয়তে চৰকাৰে আপোনাক দিব প্ৰত্যেক মাহে মাহে 500 টকা আৰু এককালীনভাৱে দিব আপোনাক 10,000 টকা আৰু আপোনাৰ বয়স হ'ব লাগিব 16 বছৰ ঊৰ্ধ্বত আৰু আপুনি এতিয়া মই ক'লো আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ আপুনি যদি 30 নৱেম্বৰ আগতে এই কামটো কৰি লওক তেতিয়া আপুনি 1 ডিচেম্বৰৰ পৰা লাভ কৰিব এই চৰকাৰী ধন তো কেনেকৈ আবেদন কৰিব লাগে যদি আপুনি নাজানে তেন্তে নেক্সট ভিডিঅ'ত মই জনাই দিম এইটো আবেদন কেনেকৈ ক'ত আবেদন কৰিব লাগিব গোটেইখিনি প্ৰচেছ আপোনাৰ মোবাইলৰ জৰিয়তে মই আপোনাক এপ্লাই কৰি দিম সো আপুনি এইটো ভিডিঅ' অহাৰ পিছত আমি নতুন এটা ভিডিঅ' লৈ আহিম তাত আপোনালোকক আবেদনৰ সম্পূৰ্ণ প্ৰচেছটো জনাই দিম E-Sharm কাৰ্ডত কেনেকৈ আপডেটছ কৰিব লাগিব কেনেকৈ আবেদন কৰিব লাগিব সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে বেল আইকন টিপক যাতে মই নতুন ভিডিঅ' অহাৰ লগে লগে আপুনি এইটো চেনেলত গম পায় সো তেতিয়ালৈকে আমাৰ লগত থাকক টিল দেন টাটা বাই বাই